So hello everyone, আজি হৈছে পুনৰ আলোচনা নামৰ চেপ্টাৰটোৰ লেকচাৰ নম্বৰ 2 ঠিক আছে নে এই লেকচাৰ নম্বৰ 2 ত আমি অনুশীলনী R2 ৰ লগত ৰিলেটেড থকা প্ৰতিটো কনসেপ্টস আমি ডিসকাস কৰিম ঠিক আছে নে যাৰ আধাৰত আমি R2 ৰ কোৱেশ্চনবোৰ কৰিব লাগিব ঠিক আছে তাৰ সকলোবোৰ কনসেপ্ট আমি ডিসকাস কৰিম আজিৰ ভিডিঅ'টোত ঠিক আছে তেতিয়ালৈ তোমালোকে কিতাপ উলিয়াই লোৱা আৰু কিতাপৰ অনুশীলনী R2 ৰ কিনাৰত থকা যেটো পেজ হেটো উলিয়াই লোৱা অৰ্থাৎ পেজ নম্বৰ কিমান হ'ব পেজ নম্বৰ হ'ব 4 ঠিক আছে নে তোমালোকে হেটো উলিয়াই লোৱা আৰু তাত দিয়া আছে দ্বিতীয় খণ্ড বৰ্গ আৰু বৰ্গমূল ঠিক আছে নে ইয়াত আমি বৰ্গ আৰু বৰ্গমূলৰ বিষয় শিকিম ঠিক আছে আৰু যদি তোমালোকে লেকচাৰ নম্বৰ 1 টো চোৱা নাই তেতিয়াহলে ডেসক্ৰিপচনত দিয়া প্লেলিষ্টটোত গৈ তোমালোকে চাব পাৰা লেকচাৰ নম্বৰ 1 টো আৰু মই প্লেলিষ্টত কি কৰিছো সিৰিয়েলি ভিডিঅ'বোৰ দি থৈছো প্ৰথমে আছে লেকচাৰ নম্বৰ 1 তাৰ পিছত আছে অনুশীলনী R1 ৰ প্ৰতিটো কোৱেশ্চনৰ সলিউশন ঠিক আছে নে আৰু এতিয়া আৰম্ভ কৰিবলৈ গৈ আছো লেকচাৰ নম্বৰ 2 ঠিক আছে সো ইয়াত কি আছে বৰ্গ আৰু বৰ্গমূল সো প্ৰথম পইণ্টত কি কৈছে যদি কোনো এটা স্বাভাৱিক সংখ্যা m ক n স্কয়াৰ হিচাপে প্ৰকাশ কৰিব পাৰি যত n ও এটা স্বাভাৱিক সংখ্যা তেতিয়া m এটা বৰ্গ সংখ্যা হ'ব মানে কি কৈছে চোৱা মানে কি কৈছে যিকোনো এটা স্বাভাৱিক সংখ্যা m ক যদি মই n স্কয়াৰ হিচাপে লিখিব পাৰো ঠিক আছে নে তেতিয়া হলে এই m নামৰ সংখ্যাটো এটো কি হ'ব এটা বৰ্গ সংখ্যা হ'ব ঠিক আছে নে ই এটা বৰ্গ সংখ্যা হৈ যাব ঠিক আছে নে ফৰ এক্সাম্পল 1 স্কয়াৰ লিখিলো 1 স্কয়াৰ লিখাৰ পিছত আমি কিমান পালো 1 পালো তেতিয়ালে 1 টো এটা কি হ'ল বৰ্গ সংখ্যা হ'ল 2 স্কয়াৰ কৰিলো 2 স্কয়াৰ কৰাৰ পিছত 4 পালো সো 4 টো এটা কি হ'ব এটা বৰ্গ সংখ্যা হ'ব ঠিক তেনেদৰে 3 স্কয়াৰ কৰিলে 9 পাম 4 স্কয়াৰ পালে মানে 4 স্কয়াৰ কৰিলে 16 পাম সো তেনেদৰে আমি বৰ্গ সংখ্যাবোৰ পাই গৈ আছো ঠিক আছে এটা যিকোনো এটা এক্সাম্পল লৈ মন কৰাচোন ধৰো এটো এক্সাম্পল ঠিক আছে নে এই এক্সাম্পল লৈ মন কৰা ইয়াত কি দিয়া আছে 3 স্কয়াৰ = 9 দিয়া আছে ঠিক আছে নে এতিয়া এই যেটো 3 আছে মই 3 টো স্কয়াৰ কৰি দিউতে 9 পাইছো হনে নহয় সো 9 ৰ বৰ্গমূল কি হ'ব 3 হ'ব সো আমি কি লিখিব পাৰো 9 ৰ বৰ্গমূল 3 হনে 9 ৰ বৰ্গমূল মই 3 বুলি ক'ব পাৰো আৰু কি বুলি ক'ব পাৰো 3 ৰ বৰ্গ কৰিলে কিমান পাম আমি বা 3 ৰ বৰ্গ কিমান হ'ব 9 ঠিক আছে নে 3 ৰ বৰ্গ 9 হ'ব কাৰণ আমি 3 স্কয়াৰ কৰি দিলে আমি 9 পাইছো ঠিক আছে আৰু 9 ৰ বৰ্গমূল ঠিক আছে নে 3 ৰ বৰ্গ হ'ল 9 আৰু 9 ৰ বৰ্গমূল হ'ব 3 কাৰণ 3 টো স্কয়াৰ কৰি দিউতে আমি 9 পাইছিলো সেই কাৰণে ই হ'ব বৰ্গমূল আৰু ই হ'ব বৰ্গ সংখ্যা ঠিক আছে ঠিক তেনেদৰে 4 ৰ বৰ্গমূল কিমান হ'ব 2 আৰু 2 ৰ বৰ্গ কিমান হ'ব 4 ঠিক আছে আৰু 1 ৰ স্কয়াৰ কৰিলে বা 1 ৰ বৰ্গ কৰিলে কিমান পাম 1 পাম আৰু 1 ৰ বৰ্গমূল কিমান 1 ঠিক আছে সো এইটো হৈছে ইম্পৰ্টেন্ট কনসেপ্ট ঠিক আছে সো ইয়াৰ পিছত চাও কি আছে সকলো বৰ্গ সংখ্যাৰ একক স্থানত 0 1 4 5 6 9 ৰে শেষ হয় ঠিক আছে এটা চোৱা মই পইণ্ট নম্বৰ 2 টো এতিয়া মই ডিসকাস কৰিম পইণ্ট নম্বৰ 2 ত কি কৈছে যে এটা বৰ্গ সংখ্যাৰ এককৰ ঘৰত বা এককৰ স্থানত কি থাকে ঠিক আছে নে বুজি পাইছা নে সো 0 1 4 5 6 আৰু 9 ৰে শেষ হয় ঠিক আছে নে কিতাপৰ সৈতে মিলিছে নে 0 1 4 5 6 9 ৰে শেষ হয় এতিয়া চোৱা এতিয়া মই এক্সাম্পলৰ দ্বাৰা কৈ আছো মানে 1 স্কয়াৰ কৰিলে আমি কিমান পাও 1 পাও এটা 1 ৰ এককৰ স্থানত কি আছে 1 সো মিলিছে নে यस মানে বৰ্গ সংখ্যাৰ এটাৰ একক স্থানত সদায় এইকেইটা সংখ্যাই থাকে যিকোনো বৰ্গ সংখ্যা হওক তাৰ এককৰ স্থানত আমি সদায় এইকেইটা সংখ্যাই পাও ঠিক আছে যেনেকৈ ধৰা 2 স্কয়াৰ কৰিলো 4 পালো সো এককৰ ঘৰত 4 আছে নে यस এককৰ ঘৰত 4 আছে সো 3 স্কয়াৰ কৰিলে 9 ইয়াত এককৰ ঘৰত 9 আছে মানে মিলিছে নে यस 9 আছে তাৰছত চোৱা 4 স্কয়াৰ কৰিলে 16 পালো সো 16 ৰ এককৰ ঘৰত 6 আছে হয়
তাৰপিছত 5 স্কুৱেৰ কৰিলে 25 একক স্থানত কিমান আছে 5 চ' ইয়াতো 5 6 স্কুৱেৰ কৰিলে 36 একক স্থানত কিমান 6 চ' 6 আছে মানে মুঠতে তুমি যিকোনো বৰ্গ সংখ্যা লৈ লোৱা তাৰ একক স্থানত সদায় এনে ধৰণৰ সংখ্যাই দেখিবলৈ পাবা হয় 0 থাকিব 1 থাকিব 4 থাকিব 5 থাকিব 6 থাকিব বা 9 থাকিব কিবা এটা থাকিবই মুঠতে একেটাৰ ভিতৰত চ' এইটো হ'ল পইণ্ট নম্বৰ 2 ঠিক আছে নে মনত ৰৈছে চ' তাৰপিছত আমি চাম পইণ্ট নম্বৰ 3 বৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যক শূন্যহে থাকিব পাৰে যুগ্ম সংখ্যক শূন্য থাকিব পাৰে মানে কি কৈছে পইণ্ট নম্বৰ 3 এইটো হৈছে পইণ্ট নম্বৰ 3 যুগ্ম সংখ্যক শূন্যহে থাকিব পাৰে মানে এটা বৰ্গ সংখ্যাত যদি শূন্য থাকে তেতিয়া হলে শূন্য থাকিলে যুগ্ম সংখ্যক শূন্যহে থাকিব পাৰে মানে চোৱা আমি 10 স্কুৱেৰ কৰিলে কিমান পাওঁ 100 পাওঁ সো 100ত কেইটা শূন্য আছে দুটা শূন্য আছে হয়নে আৰু দুইটো এটা কি দুটা শূন্য আছে আৰু দুইটো কি এটা যুগ্ম সংখ্যা হয়নে সো যুগ্ম সংখ্যক শূন্য আছে নে আছে তাৰ পিছত চোৱা মই 100 স্কুৱেৰ কৰিলো যেনিবা 100 স্কুৱেৰ কৰিলো 100 স্কুৱেৰ কৰিলে কিমান হ'ব 10000 দুটা 0 আছে যে দুটা 0 দুবাৰ হৈ যাব মানে মুঠতে কেইটা 0 হ'ল 4টা 0 হ'ল 4টা 0 হ'ল মানে 4টো এটা কি সংখ্যা যুগ্ম সংখ্যা হয় নে মানে যুগ্ম সংখ্যক শূন্য আছে নে আছে ঠিক তেনেদৰে আৰু এটা এক্সাম্পল লোৱা 1000 স্কুৱেৰ কৰিলো যেনিবা ইয়া তিনটা শূন্য আছে তিনটা শূন্য দুবাৰ হ'ব মানে মুঠতে 6টা শূন্য হ'ব আৰু 6টা শূন্য হলে যুগ্ম সংখ্যক শূন্য থাকিব হয় নে নহয় 6টো এটা যুগ্ম সংখ্যা হয় মানে যুগ্ম সংখ্যক শূন্য আছে ঠিক আছে সো এনে ধৰণৰ কথা ঠিক আছে এটো যেনিবা 100 আছে 200 হ'ব পাৰে 300 হ'ব পাৰে যিকোনো হ'ব পাৰে দেই এটো তুমি এনেকুৱা না হয় যে 10 100 কেৱল একটা সংখ্যাৰ কাৰণে এটো ভ্যালিড হয় বাকিবোৰ কাৰণেও ভ্যালিড হয় যেনিবা 400 আছে যেনিবা 400 স্কুৱেৰ কৰিলে কিমান পাম আমি 16 হ'ব তাৰছত 00 দুটা হৈ যাব মানে দুবাৰ হৈ যাব হয়নে দুটা 0 দুবাৰ হৈ গল মানে মুঠতে কেইটা 0 আছে ইয়াত 4টা 0 আছে আৰু 4টো এটা কি সংখ্যা যুগ্ম সংখ্যা হয়নে হয় মানে যুগ্ম সংখ্যক শূন্য আছে নে আছে সো সেইটোৱে ঠিক আছে সো ইয়াৰ পিছত চাও কি কৈছে বৰ্গমূল বৰ্গৰ বিপৰীত প্ৰক্ৰিয়া যেনে 7ৰ বৰ্গ 49 49ৰ বৰ্গ 7 সো সেইটোৱে আৰু ইয়াত যেটো আমি শিকিছিলো এটা আনটোৰ বিপৰীত প্ৰক্ৰিয়া হয় ঠিক আছে 3ৰ স্কুৱেৰ কৰিলে 9 হয় মানে 3ৰ বৰ্গ হৈছে 9 আৰু 9ৰ বৰ্গমূল হৈছে 3 ঠিক আছে সো সেইটোৱে কনসেপ্ট আৰু হৈছে বুজিটো পাইছাই তাৰ পিছত চোৱা পইণ্ট নম্বৰ 5 বলে চোৱা আৰু ইয়াত 4 নম্বৰ আৰু এটা কথা কৈছে মানে a ৰ বৰ্গ b হলে b ৰ বৰ্গমূল a হ'ব সো একেই কথা আৰু হেতু সো তোমালোকে বুজি পাইছাই আৰু কিতাপখন মিলিলে তোমালোকে দেখিবাই আৰু হেতু ঠিক আছে সো কিতাপখন মিলি ললে তোমালোকৰ সুবিধা হ'ব সো সদায় ভিডিওবোৰ চাওঁতে তোমালোকে কিতাপখন মিলি লবা বা এখন বহি আৰু এটা পেন এটা লৈ লবা যাতে মোৰ লগে লগে যাতে তোমালোকো ক্যালকুলেশন কৰি গৈ থাকা মানে ম্যাথমেটিক্স পঢ়োতে সদায় বহি আৰু পেনটো লবই লাগে ঠিক আছে না তোমালোকে কৰি গৈ থাকা মোৰ লগত তেতিয়াহে মানে ইমপ্ৰুভ হ'ব ম্যাথমেটিক্স নহলে লাভ নাই সো এতিয়া আমি চাও কোৱেশ্চন পইণ্ট নম্বৰ 5 ত চাও কি কৈছে যে প্ৰতিটো পূৰ্ণবৰ্গ সংখ্যাৰ দুটা বৰ্গমূল থাকে যেনে এটা ধনাত্মক আনটো ঋণাত্মক ঠিক আছে নে মান হিচাপে দুইটা সমান যেনে 49 ৰ বৰ্গমূল দুটা 7 আৰু -7 ঠিক আছে মানে কি কৈছে চোৱা এটো হৈছে পইণ্ট নম্বৰ 5 ঠিক আছে নে পইণ্ট নম্বৰ 5 সো পইণ্ট নম্বৰ 5 ত কি কৈছে ইয়াত চোৱা প্ৰথমে মই 49 লিখিলো ঠিক আছে নে 49 টো কাৰ বৰ্গ সংখ্যা 7 ৰ বৰ্গ হয়নে কাৰণ মই 7 স্কয়াৰ হিচাপে লিখিব পাৰো 49 ক আৰু 49 ক মই কি হিচাপে লিখিব পাৰো -7 স্কয়াৰ হিচাপে লিখিব পাৰো নে yes obviously পাৰো কাৰণ -7 * -7 কৰিলে 49 এ হ'ব মাইনাসে মাইনাসে প্লাস হৈ যাব ঠিক আছে ওকে মানে মই কি বুজিলো যে 49 ৰ বৰ্গমূল দুটা এটা হৈছে 7 এটা হৈছে -7 হয়নে 7 স্কয়াৰ কৰিলে 49 -7 স্কয়াৰ কৰিলে 49 এ হয় ঠিক আছে
মানে কি বুজিলা ধনাত্মক বৰ্গমূল এটা থাকিব আৰু ঋণাত্মক বৰ্গমূল এটা থাকিব ঠিক আছে আৰু এটা ইম্পৰ্টেন্ট পইণ্ট হেতু হৈছে যদি মই বৰ্গমূল চিনত যদি মই ভৰাই দিওঁ 49 টো তেতিয়া হলে ইয়াৰ ভ্যালুটো সদায় পজিটিভ নাম্বাৰটোহে ধৰে মানে √49 টো সদায় আমি 7 বুলি ধৰিম -7 বুলি আমি নধৰো যেতিয়া এই √, চিনটো দিব ঠিক আছে নে 7 বুলি ধৰো কিন্তু যদি তোমাক খুধে 49 ৰ বৰ্গমূল কি কি হ'ব পাৰে তেতিয়া হলে তুমি কবা 7 আৰু -7 হ'ব পাৰে কিন্তু যদি আমি এই বৰ্গমূল চিনটোত যদি মই ভৰাই দিওঁ 49 টো তেতিয়া হলে মই ভ্যালুটো সদায় এটা ধনাত্মক সংখ্যাহে ধৰিম সদায় এটা পজিটিভ ভ্যালুহে ধৰিম মই যেতিয়া মই বৰ্গমূল চিনটো দিম ঠিক আছে ওকে সো হেতুৱে আছিল 5 নম্বৰ হেতুৱে কৈছিল কোনো এটা সংখ্যাৰ ধনাত্মক বৰ্গমূলক এটো প্ৰতিক্ৰিয়াৰে নিৰ্দেশ কৰা হয় মানে বৰ্গমূল এটো আৰু এই বৰ্গমূল চিনটো কি বুলি কয় জানা ইংলিশত ৰেডিকেল সাইন ইয়াক ৰেডিকেল বুলি কয় ঠিক আছে নে ওকে আৰু হেতুৱে আৰু কথা পইণ্ট নম্বৰ 5 ত হেতুৱে কৈছিল এটা পইণ্ট নম্বৰ 6 টো চাও পইণ্ট নম্বৰ 6 ত কি কৈছে n ৰ বৰ্গ আৰু n+1 ৰ বৰ্গৰ মাজত 2n টা স্বাভাৱিক সংখ্যা থাকে ঠিক আছে নে এটো এটা ইন্টাৰেষ্টিং কনসেপ্ট এটো চাই লোৱা সো পইণ্ট নম্বৰ 6 পইণ্ট নম্বৰ 6 ত কি কৈছে যে n ৰ বৰ্গ কৰিলে এটো n এটা সংখ্যা আছে এফালে ধৰা n+1 এটা সংখ্যা আছে n ৰ বৰ্গ কৰিলো মানে n ৰ স্কয়াৰ কৰিলো আৰু এফালে মই n+1 ৰ স্কয়াৰ কৰিলো ঠিক আছে মানে সোৱা n ৰ স্কয়াৰ কৰিলো আৰু n+1 ৰ স্কয়াৰ কৰিলো এতিয়া স্কয়াৰ কৰি দিয়াৰ পিছত কি কৈছে স্কয়াৰ কৰি দিয়াৰ পিছত মাজত কেইটা সংখ্যা থাকে হেতু খুদিছে আৰু সেই মাজত কেইটা সংখ্যা থাকে 2n টা সংখ্যা থাকে 2n টা স্বাভাৱিক সংখ্যা থাকে ঠিক আছে না 2n টা স্বাভাৱিক সংখ্যা আছে মানে কি কৈছে বুজিবলৈ চোন টান লাগিছে হয়নে বুজিবলৈ টান লাগিছে নেকি তেতিয়ালে চোৱা एग्जांपल এটা দ্বাৰা মই বুজাই আছো মানে কৈছে n ঠিক আছে না n আৰু n+1 দুইটা এটা স্বাভাৱিক সংখ্যা হয় ঠিক আছে চোৱা মানে n ৰ ভ্যালু ধৰিলো মই যেনিবা 5 ধৰিলো তেতিয়া হলে n+1 মানে কি হ'ব 6 হ'ব হয় নহয় n ৰ লগত 1 যোগ কৰিলে 6 হ'ব ঠিক আছে 5 আৰু 6 আৰু এতিয়া কৈছে তোমাক 5 স্কয়াৰ আৰু 6 স্কয়াৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকে তেতিয়াহলে আমি কি ফৰ্মুলা ব্যৱহাৰ কৰিম 2n টা মানে 2n টা স্বাভাৱিক সংখ্যা আছে বুলি কম 2n টা স্বাভাৱিক সংখ্যা আছে ঠিক আছে স্বাভাৱিক সংখ্যা থাকিব ঠিক আছে মানে 2n ইয়াত n ৰ ভ্যালু কিমান n ৰ ভ্যালু 5 সো 2 * 5 কৰি দিম মই 2 * মই 5 কৰি দিম 2 * 5 মানে কেইটা হৈ গল 10 টা ঠিক আছে নে 5 স্কয়াৰ আৰু 6 স্কয়াৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে 10 টা এতিয়া আমি প্ৰ্যাকটিক্যালি চাওচোন সঁচাই 10 টা আছে নে ফৰ্মুলাটো প্ৰকৃততে শুদ্ধ হয় নে চাওচোন বাৰু 5 স্কয়াৰ মানে কিমান আছিল 25 আৰু 6 স্কয়াৰ মানে কিমান আছিল 36 হয়নে 36 ৰবা দেই 36 আছিল 36 টো মই এখিনতে লিখি লৈছো যেনিবা ঠিক আছে এটা 25 আৰু 36 ৰ মাজত কেইটা সংখ্যা আছে হেতু চাম দেই আমি তাৰপিছত এতিয়া লিখিম মই ইয়াত 25 ৰ পিছত কি হয় এটো কোৱা 25 ৰ পিছত 26 হয় 27 28 29 30 31 32 33 34 35 এটা 25 টো আছিল 5 স্কয়াৰ কৰিলে পোৱা সংখ্যাটো অৰ্থাৎ 5 ৰ বৰ্গ আৰু এটো আছিল 6 ৰ বৰ্গ ঠিক আছে নে এটা মাজত কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা ঠিক আছে মানে মুঠতে আমি গম পালো এই ফৰ্মুলাটোৰ মতে এনসাৰটো ওলাইছে ঠিক আছে সো মানে কি বুজিলা তুমি দুটা ক্ৰমিক সংখ্যা দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা স্কয়াৰ কৰি দিয়াৰ পিছত সেই স্কয়াৰ কৰি দিয়াৰ পিছত পোৱা বৰ্গ সংখ্যা দুটাৰ মাজত কেইটা সংখ্যা থাকে 2n টা থাকে ঠিক আছে 1 2 3 4 5 এনেকে ধৰা স্বাভাৱিক সংখ্যাবোৰ গৈ আছে দুইটা লগালগিকে থকা সংখ্যা মানে এটো যদি n হয় তেতিয়াহলে এটো n+1 হ'ব ঠিক আছে নে এই দুটা সংখ্যা স্কয়াৰ কৰি দিলে কিমান পাম 2 স্কয়াৰ কৰি দিলে কিমান হয় 4 আৰু 3 স্কয়াৰ কৰি দিলে কিমান হয় 9
আৰু 4 আৰু 9ৰ মাজত কেইটা সংখ্যা থাকে আমি কিহৰ দ্বাৰা লিখিব পাৰোঁ 2nৰ দ্বাৰা লিখিব পাৰোঁ আৰু ইয়াত nৰ ভ্যালুটো কিমান আছিল 2 আছিল হয়নে নহয় সো 2 * 2 চাৰিটা সংখ্যা থাকিব মানে চোৱা 4 5 তাৰপিছত 6 7 8 মুঠতে 4টা আছে 8ৰ পিছত 9 হয় হয়নে নহয় ঠিক আছে বুজি পাইছা সো সেইটোৱে কথা আৰু সো ঠিক আছে আজিৰ ভিডিওটো এখিনতে অন্ত পৰিছে আৰু আজি আমি কি শিকিলো ভিডিওটোত আমি শিকিলো অনুশীলনী R2 ৰ লগত জড়িত সকলোবোৰ কনসেপ্টস আৰু কি আছিল সেইবোৰ কনসেপ্টস বৰ্গ আৰু বৰ্গমূলৰ ওপৰত আছিল ঠিক আছে সো তোমালোকে এই ইম্পৰ্টেন্ট 6টা পইণ্ট লক্ষ্য কৰিলে বা গুৰুত্ব দিলে তোমালোকে অনুশীলনী R2 ৰ প্ৰতিটো কোৱেশ্চন কৰিব পাৰিবা আৰু তোমালোকে ডেসক্ৰিপচনত দিয়া প্লেলিষ্টটো চাবলৈ নাপাহৰিবা তাত মই সিৰিয়ালি ভিডিওবোৰ দি থৈছো সো সেই প্লেলিষ্টটো ভিজিট কৰা ঠিক আছে সো আজিলৈ ইমানে বাই বাই